দেৱৰেখি অযুথামতী বৃহদাশ্বৰ প্ৰথম পুত্ৰ কুৱালৈছ মহা হৰিভক্ত দেৱৰেখি প্ৰভু এইবাৰ মই কুৱালৈছৰ হৰিভক্তি কৰিম পৰীক্ষা আনহাতে দৈত্যবীৰ উজানকো মহা অত্যাচাৰী হৈ উঠিছে তাৰ প্ৰতাপত ঋষি মুনি সকলে যাগ যজ্ঞ পাতিব নোৱাৰা গতিকে মহাবীৰ কুৱালৈছৰ দ্বাৰা উজানৰ দৈত্য অতি সোনকালে বধ কৰাব লাগিব দেৱকী যোৱা তুমি নিজ কৰ্তব্যত খুৱাও ৰখা
ৰাজ্যৰ 24 ঠান নাই তেনেকুৱা শান্তি মই বনলৈ যাম বুলি ভাবিছো বাখন্তি কলে বাইদেউ অৰণ্যলৈ যাব তেন্তে আমি ক'ত থাকিম বাইদেউ মই একো বুজা নাই এইবোৰ কিয় তুমি এই ৰাজ্যৰ অধীশ্বৰী হৈ থাকিবা যাৰ স্বামী ৰজা হ'ব তাৰ আকৌ থাকিবলৈ ঠাই নহ'বনো কিয় আপোনালোক থাকোঁতে আমি ৰাজ্যৰ অধীশ্বৰী হ'ম কেনেকৈ আমাৰ জানো ভৱিষ্যত আশা ভৰসা মূল কোনোবা আছে একমাত্ৰ ভৱিষ্যত আশা ভৰসা স্থল আপোনাৰ বাচা চন্দাইশ্বৰপুৰত চন্দাইশ্বৰ আপোনাৰ গৰ্ভজাত হ'ল বুলি তাৰ ওপৰত আমাৰ আশা ভৰসা স্থল হ'ব নোৱাৰে নেকি চন্দাইশ্বৰৰ ওপৰত তোমালোকৰ চৰ্ত থাকিব কিন্তু Hai, Kak,